जोबोद बेस्थ'नि गेजेरजोंबाबो नैबे गुसुं भिडिअखौ नाय जोबोद इम्पर्टेन्ट बे हाग्रा बिफानखौ मानगोनां जेम्स बसुमतारी सारआ आखायाव लानायनिफ्राय दिनै हाग्रा बिफानखौ डेट मिन्स फरेस्ट डिपार्टमेन्टखौ मा रोखोमै लांगोन माबादि सेफटि होगोन बेनि थाखाय मा इनिशिएटिभ लानाय जागोन बेखौ बिथाङा फोरमायदों। फरेस्ट डिपार्टमेन्टत EM হওয়ার পিছত আমার সম্মানীয় জেমস বসুমতারি সারে ফরেস্টখন জঙ্গলখন কেনেকা রক্ষা কৰিব পাৰিব কি স্টেপ লয় মানে উন্নতি বা রেজর্ট যিকোনো ফরেন ট্ৰেভেলাৰ্ছৰ কাৰণে টুৰিজিম যিখিনি টুৰিষ্ট প্লেচ বনাব লাগে তথা ইয়াত হোমষ্টে বনাব লাগে আৰু আমাৰ অঞ্চলখন ফেমাছ কৰিব লাগে ইয়াৰ কাৰণে ষ্টেপ ছাৰে কিছুমান ষ্টেপ ল'বলৈ আগবাঢ়ি আছে। এই কথাটো আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা দি শুনি বুলি ভাবোঁ। লাষ্টত কমেণ্টত জনাই দিলে হয় কেনেকৈ আপোনালোকে ভাবে জেমছ বসুমতাৰী ছাৰে কেনেকৈ জংগলটো ৰক্ষা কৰিব পাৰে ইয়াৰ কাৰণে বহুত চিন্তা চৰ্চা কৰিছে। दा बेखौ नोंथांमोना खोनासंदो जोबनायाव कमेन्ट खालामबानो जाबाय। आं बेनि सायाव जेबो बुंथ'ला जोबोद बेस्थ'। আজি আহিলোঁ ইয়াত হাইৱেত প্ৰথমতে আহি পেলাই আলোচনা কৰিলোঁ। আলোচনা কৰি পেলাই গোটেই কথাটো মই বুজি ল'লোঁ। এতিয়া ভিতৰত যাম জমদুৱাৰৰ ভিতৰত যাম আৰু বহুত স্পেচেছ আছে আমাৰ এইবিলাকক মেইনলি আলোচনা কৰিছোঁ যাতে মই দায়িত্ব লোৱাৰ পিছত যাতে কোনো কিবা এটা গছ কাটা আৰু পচিং কৰা কিবা কিবি যাতে ফৰেষ্টত যাতে কোনো অনিষ্ট নহয় আৰু এনিমেল হিউমেন যাতে কনফ্লিক্ট নহয় এইবিলাকৰ কাৰণে আমি আলোচনা কৰিছোঁ। ক'ত ৱাচ টাৱাৰ লাগে মানে ফেন্সিং লাগে আৰু কি কি মেৰামতি লাগে। ইয়াত আমাৰ দুটা গেষ্ট হাউচ আমি বনাইছোঁ। বাহিৰৰ পৰা যদি VIP আহে ইয়াত ৰাখিবৰ কাৰণে আমি এইটো বনাইছোঁ আৰু অতি সোনকালে আলোচনাৰ মাধ্যমত এইটো লিষ্টত দিয়া হয় না ডিপাৰ্টমেণ্টেলি চলোৱা হয় এইবিলাকো ঠিক ঠাক কৰা হ'ব। বাকী পিছত আহি থাকিম ঘূৰি থাকিম আৰু গোটেই যি ইলিগেলবিলাক আছে এই ইলিগেলবিলাকক আমি দুবাৰমান ডিপাৰ্টমেণ্টেলি ছেক্ৰেটাৰী আমাৰ ডিআৰঅ'বিলাক আৰু CSD বাইদেউ আমি থাকি পেলাই গোটেই ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যাতে কোনো ইলিগেল নাপায় আৰু নকৰে আৰু বেলেগক এলাও নিদিয়ে এই কথাটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। ঠিক তেনেকৈ আমাৰ অফিচাৰবিলাকে ডিআৰঅ'ৰ লগতে ৰেঞ্জাৰবিলাকে কাম কৰি আছে। মই সকলোকে ধন্যবাদ দিছোঁ। তো আজিৰ প্ৰগ্ৰামটো এইখিনি এতিয়া মিটিং কৰিলোঁ তাৰপিছত মই ভিতৰত যাম। বন বিভাগে প্ৰতিদিনে অভিযান কৰি আছে যিটো আপোনালোকৰ কিবা চলি থাকিব এইটোতো মইতো কৈছোঁ কণ্টিনিউ চলি থাকিব। ইলিগেল বস্তুটো আমি এলাও নিদিওঁ যাতে টোটেল বস্তুটো ফৰেষ্টটো যাতে টোটেল আমাৰ BTCত প্ৰটেকশ্যন হয় এইটোৰ কাৰণে আমি এইটো ইণ্টাৰেষ্টতে কাম কৰিছোঁ আৰু সকলোৱে কোপাৰেট কৰিছে আমাৰ ডিআৰঅ' ৰেঞ্জাৰ সকলোৱে আৰু প্ৰটেকশ্যন পাৰ্টি সিহঁতে গোটেই সহযোগিতা কৰিছে যাতে আমাৰ ফৰেষ্টটো মানে protection হৈ থাকে এইটোৰ কাৰণে সকলোৱে কোপাৰেশ্যন। So thank you very much for watching.